পত্নী থকাৰ পিছতো এজন পুৰুষ কিয় আন মহিলাৰ প্ৰতি আকৰ্ষিত হয়? আঁৰত 5টা কাৰণ। জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। যদি কোনোবাই আচাৰ্য চাণক্যৰ নীতি অনুসৰি নিজৰ জীৱন পৰিচালনা কৰিব পাৰে, তেন্তে তেওঁ নিজৰ জীৱনটো অতি ভালকৈ কটাব পাৰে। চাণক্যই ধৰ্ম, ধন, কামনা, মুখ, পৰিয়াল, সম্পৰ্ক, সীমা, সমাজ, দেশ-বিদেশ, পৃথিৱীৰ ইত্যাদিৰ ওপৰত নিজৰ নীতিসমূহ তেওঁৰ শাস্ত্ৰত লিখি গৈছে। চাণক্যৰ নীতিশাস্ত্ৰৰ মতামত অতি প্ৰাসংগিক। স্বামী-স্ত্ৰীৰ সম্পৰ্ক সন্দৰ্ভতো চাণক্যই নিজৰ মতামত আগবঢ়ায় আৰু এই কথা প্ৰতিজন মানুহে জনাটো আৱশ্যকীয়। পুৰুষ আৰু মহিলাৰ মাজত ইজনে সিজনৰ প্ৰতি আকৰ্ষণ গঢ় লৈ উঠাটো অতি স্বাভাৱিক আৰু এই আকৰ্ষণ ভুল নহয়। কিন্তু এই আকৰ্ষণ ভুল হয় যেতিয়া ইজনে সিজনক কথা পতা বা প্ৰশংসা কৰাৰ মাত্ৰা অতিক্ৰম কৰি আন দিশলৈ গতি কৰে। আকৰ্ষণ মানুহৰ জন্মগত স্বভাৱ। কিন্তু এই প্ৰকৃতিয়ে যদি আপোনাৰ বিবাহিত জীৱনত সমস্যাৰ সৃষ্টি কৰে, তেন্তে সেয়া কেৱল আকৰ্ষণ নহয়। এনে পৰিস্থিতিত বিবাহিত লোকৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক বহু কাৰণত ঘটে আৰু সময়মতে শুধৰণি হ'লে জীৱন ভাল হয়। ইয়াত চাণক্য নীতিৰ 5টা কাৰণ উল্লেখ কৰা হৈছে, যাৰ বাবে এজন পুৰুষে পত্নীক এৰি আন এগৰাকী নাৰীৰ লগত উন্মাদ প্ৰেমত পৰে। এই ভুলবোৰ শুধৰাই দিয়াটো ভাল। এই বিষয়টো বিতংভাৱে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। 1 নম্বৰ, কম বয়সতে বিবাহ। কম বয়সতে আমাৰ জীৱনত বুদ্ধি বহুত কম থাকে আৰু কেৰিয়াৰৰ টেনচন বহুত থাকে, যাৰ ফলত এই সময়ত বিবাহ কৰিলে বিবাহিত জীৱন আৰু কেৰিয়াৰত বেয়া প্ৰভাৱ পেলায়। আৰু তাৰ পিছত যেতিয়া সেই ব্যক্তিজনে নিজৰ কেৰিয়াৰত থিতাপি লয়, তেতিয়া তেওঁ অনুভৱ কৰে যে তেওঁৰ জীৱনত বহুত চাহিদা আছিল যিবোৰ পূৰণ নহল, বা তেওঁ নিজৰ জীৱনত এজন বেলেগ ধৰণৰ সংগী বিচাৰিছিল যিটো সপোন তেওঁৰ পূৰণ নহল। আৰু এই সময়তে সাধাৰণতে পুৰুষসকলে বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত হয়। নম্বৰ 2 হ'ল শাৰীৰিক সন্তুষ্টি। যদি স্বামী-স্ত্ৰীয়ে ইজনে সিজনক শাৰীৰিক সন্তুষ্টি দিব নোৱাৰে, তেন্তে তেওঁলোকৰ মাজত আকৰ্ষণৰ অভাৱ দেখা যায়। ফলত ব্যক্তিজন বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত হৈ পৰে। কিন্তু শাৰীৰিক তৃপ্তি মানে কেৱল কামনাৰ সন্তুষ্টিয়েই নহয়, বৰং মন আৰু প্ৰতিশ্ৰুতিৰ সন্তুষ্টিও। 3 নম্বৰত কোৱা হৈছে সম্পৰ্কত আস্থাৰ অভাৱ। কিছুমান মানুহে বিবাহ বহিৰ্ভূত প্ৰেমক নিজৰ সৰ্বোচ্চ কৃতিত্ব বুলি গণ্য কৰা দেখা যায়। এনে ক্ষেত্ৰত পতি-পত্নীৰ ইজনে সিজনৰ প্ৰতি সমৰ্পণ আৰু সফল যৌন জীৱন অতি গুৰুত্বপূৰ্ণ। নহ'লে আপোনাৰ সম্পৰ্কত অতি সোনকালে ফাট মেলিব। 4 নম্বৰত কোৱা হৈছে মোহভংগ। জীৱনসংগীক আটাইতকৈ ধুনীয়া বুলি গণ্য কৰিব লাগে। কাৰণ যদি আপুনি নিজৰ পত্নীক কুৎসিত আৰু আনৰ পত্নীক ধুনীয়া বুলি বিবেচনা কৰিবলৈ আৰম্ভ কৰে, তেন্তে ই আপোনাৰ বিবাহিত জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। যেতিয়া আপোনাৰ সংগীৰ সকলো গুণ ত্ৰুটিপূৰ্ণ যেন লাগিবলৈ আৰম্ভ কৰে, তেতিয়া উপলব্ধি কৰক যে আপোনাৰ সম্পৰ্ক ভাঙন ধৰিছে। 5 নম্বৰত কোৱা হৈছে সন্তান। যেতিয়া এজন স্বামী-স্ত্ৰী পিতৃ-মাতৃ হয়, তেতিয়া তেওঁলোকৰ জীৱনত অগ্ৰাধিকাৰ সলনি হয়। তেওঁলোকৰ জীৱনত এক বৃহৎ পৰিৱৰ্তন ঘটে, যাৰ ফলত পুৰুষজনে বিবাহ বহিৰ্ভূত সম্পৰ্কত লিপ্ত হয়। আৰু এই বিবাহ বহিৰ্ভূত প্ৰেমৰ মূল কাৰণ হ'ল পত্নীয়ে স্বামীক সময় নিদি নিজৰ সন্তানক লৈ অধিক ব্যস্ত থকা। প্ৰিয় দৰ্শক, চাণক্য নীতি অনুসৰি এই 5টা কাৰণত এগৰাকী পুৰুষে পত্নী থকাৰ পিছতো আন মহিলাৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায়।